যিহেতু অহা আগষ্টৰ মাহৰ প্ৰথমটো সপ্তাহতেই অৰুণোদয় আঁচনি ধন লাভ কৰিব বুলি উল্লেখ কৰি কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও উল্লেখ কৰে যে এই অৰুণোদয় আঁচনি ধন সেইসকল ৰাজ্যৰ মহিলাই পাব যিসকল মহিলাই আগতে অৰুণোদয় আঁচনি ধন লাভ কৰি আছিল। গতিকে এই অহা আগষ্টৰ মাহৰ প্ৰথমটো সপ্তাহতেই সেইসকল মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি ধন সোমাব যিসকলে আগত পাই আছিল। লগতে সেইসকল মহিলাই আগষ্টৰ মাহত অৰুণোদয় আঁচনি ধন লাভ কৰিব হ'লে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো খুবেই বাধ্যতামূলক। আৰু যদিহে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে এই আগষ্টৰ মাহৰ অৰুণোদয় আঁচনি ধন নোসোমাব বেংক একাউণ্টত। গতিকে ৰাজ্যৰ অৰুণোদয় আঁচনি ধন পোৱা মহিলাসকলে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক আৰু অহা আগষ্টৰ মাহৰ পৰা প্ৰতি মাহেই এই অৰুণোদয় আঁচনি ধন লাভ কৰক। গতিকে খবৰটো পাই কেনেকুৱা পালে লাইক এটা কৰি কমেণ্ট কৰি জনাবচোন আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।